নমস্কাৰ বন্ধুসকল, জিকে ইন এছামিজ চেনেললৈ আপোনালোকক স্বাগতম। এই চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আশা কৰিছোঁ ভিডিঅ'টোৱে আপোনালোকৰ জেনেৰেল নলেজ বৃদ্ধিৰ ক্ষেত্ৰত কিছু পৰিমাণে সহায়ক হ'ব। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। এই ভিডিঅ'টো ইয়েলোষ্টন নামৰ আগ্নেয়গিৰি কেন্দ্ৰ কৰি আগবঢ়োৱা হৈছে, যিটো ইতিহাসত বৰ্তমানলৈকে অতি বিধ্বংসী বুলি গৱেষকসকলে পৰ্যালোচনা কৰি আহিছে। এই আগ্নেয়গিৰিটোৰ কেন্দ্ৰস্থল আমেৰিকা মহাদেশৰ ৱামিং ৰাজ্যৰ ইয়েলোষ্টন নেশ্যনেল পাৰ্কৰ অন্তৰ্গত। পূৰ্বৱৰ্তী সময়ত হোৱা অতি ভয়ানক আৰু বিশাল উদগিৰণে সেই ঠাইডোখৰত প্ৰায় 34ৰ পৰা 35 মাইল ব্যাসৰ প্ৰকাণ্ড গাঁতৰ সৃষ্টি কৰিছে, যাক কিলোমিটাৰত হিচাপ কৰিলে হ'ব প্ৰায় 72.42 কিলোমিটাৰ। বিজ্ঞানীসকলৰ মতে প্ৰায় 6,30,000 বছৰৰ মূৰত এই আগ্নেয়গিৰিটো উদগিৰণ হয়। আজিৰ পৰা প্ৰায় 2.1 মিলিয়ন বছৰ আগতে এই আগ্নেয়গিৰিটো প্ৰথমবাৰৰ বাবে উদগিৰিত হৈছিল আৰু ইয়াৰ পৰিসৰ আছিল প্ৰায় 2,500 কিলোমিটাৰ। বিজ্ঞানীসকলে ইয়াক হাকেলবেৰী ফ'ৰ্জ ইৰাপশ্যন নামেৰে নামাঙ্কিত কৰিছে। দ্বিতীয়বাৰৰ বাবে আগ্নেয়গিৰিটো উদগিৰণ হৈছিল প্ৰায় 1.3 মিলিয়ন বছৰৰ আগত আৰু ইয়াৰ পৰিসৰ আছিল প্ৰায় 280 কিলোমিটাৰ। ইয়াক নেচা ফল্ছ নামেৰে নামাকৰণ কৰা হৈছে। তৃতীয়বাৰৰ বাবে ই প্ৰায় 6,40,000 বছৰ আগত উদগিৰিত হৈছিল। ইয়াৰ পৰিসৰ আছিল প্ৰায় 1000 কিলোমিটাৰ আৰু ইয়াক লাভা ক্ৰীক ইৰাপশ্যন নামেৰে নামাঙ্কিত কৰা হৈছে। পৃথিৱীত প্ৰতি বছৰে সংঘটিত হৈ থকা প্ৰায় 1000ৰ পৰা 2000 ভূমিকম্পৰ কাৰণ হৈছে ইয়েলোষ্টন। 1985 চনৰ কেইটামান মাহত ইয়াৰ মাত্ৰা প্ৰায় 3000লৈ বৃদ্ধি পাইছিল। ভৱিষ্যতে যদিহে এই আগ্নেয়গিৰিটো উদগিৰণ হয়, তেনেহ'লে বিজ্ঞানীসকলে ঠাৱৰ কৰা অনুসৰি ই মাউণ্ট ছেণ্ট হেলেন্স আগ্নেয়গিৰিতকৈ 3000 গুণ ডাঙৰ আৰু মানৱ নিৰ্মিত বৰ্তমানৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক বোমা যাৰ বোম্বাতকৈ কেইবা লাখ গুণ শক্তিশালী হ'ব। এইখিনিতে ক'ব বিচাৰিছোঁ যে মাউণ্ট ছেণ্ট হেলেন্স হৈছে ৱাশ্বিংটন ৰাজ্যত থকা অন্য এটা আগ্নেয়গিৰি, যিটো 1980 চনৰ 18 মে'ত উদগিৰণ হৈছিল আৰু ই পৃথিৱীত এতিয়ালৈ ৰেকৰ্ড হোৱা আটাইতকৈ ডাঙৰ ভূমিস্খলনৰ সৃষ্টি কৰিছিল, যাৰ পৰা সৃষ্টি হোৱা ধূলিবাষ্পই 12খন ৰাজ্যত ঢাকি ধৰিছিল। যদি বৰ্তমান সময়ত ইয়েলোষ্টন এক্সপ্ল'ড হয়, তেনেহ'লে বিজ্ঞানীসকলে ঠাৱৰ কৰা অনুসৰি ইয়াৰ প্ৰভাৱ আগতকৈ আৰু অধিক হ'ব। ইয়াৰ বাবে সম্পূৰ্ণ আমেৰিকা ধ্বংস হৈ যাব আৰু সামুদ্ৰিক আৰু অন্যান্য প্ৰাণীকুলৰ মৃত্যু হৈ প্ৰায় লুপ্ত হ'ব। ইয়াৰ উদগিৰণৰ লগে লগে 300 মাইল পৰিসৰৰ সকলো চহৰ ধ্বংস হৈ যাব আৰু সেই ঠাইডোখৰত প্ৰায় 3 ফুট উচ্চতাৰ উত্তাপিত মেগমাৰ তৰপৰ সৃষ্টি হ'ব। ইয়াৰ বিষাক্ত গেছ, উত্তাপ আৰু উদগিৰণৰ সময়ত সৃষ্টি হোৱা ভূমিকম্প আৰু অন্যান্য কাৰকৰ বাবে প্ৰায় 1 লাখতকৈ অধিক জীৱন লগে লগে মৃত্যুমুখত পৰিব। বিষাক্ত গেছে আৱৰি ধৰাৰ বাবে সূৰ্যৰ তাপ আৰু পোহৰে পৃথিৱীৰ মাটি স্পৰ্শ কৰিব নোৱাৰিব, যাৰ ফলত পৃথিৱীৰ তাপমাত্ৰা প্ৰায় 28 ডিগ্ৰী কমিব আৰু নিউক্লিয় শীতৰ আৰম্ভণি হ'ব, যিয়ে পৃথিৱীত আকৌ আইচ এজৰ দৰে সময়ৰ সৃষ্টি কৰিব। ইয়েলোষ্টনত অন্তিমবাৰৰ বাবে হোৱা উদগিৰণে প্ৰায় 90% জীৱন ধ্বংস কৰিছিল। ইয়াত থকা গৰম পানীৰ উহসমূহ আৰু ইয়াৰ মাটিকালিৰ ঊৰ্ধ্বমুখী তাপমাত্ৰাই এই আগ্নেয়গিৰিটো সুপ্ত হৈ থকাৰ লগতে ইয়াৰ উদগিৰণৰ সময় নিকটৱৰ্তী বুলিও ইংগিত বহন কৰে। যদিও বৰ্তমান সময়ত এই আগ্নেয়গিৰিটো সুপ্ত, তথাপিও ইয়াৰ এক্সপ্ল'ড হোৱাৰ সম্ভাৱনা বছৰত 7 লাখৰ ভিতৰত 1। ই হয়তো আজিও এক্সপ্ল'ড হ'ব পাৰে বা অহা 100 বছৰলৈ এক্সপ্ল'ড নোহোৱা কৰি থাকিব পাৰে। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। আকৌ কিছুদিন পিছত এনেধৰণৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আকৌ উপস্থিত হ'ম। আজিলৈ ইমানেই।